हेलो फ्रेंड्स की खबर ভালনে সকলোৰে লুকু লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি বনাবলৈ লৈছোঁ বগৰীৰ মিঠা আচাৰ খাই সকলোৱে ভাল পায় নহয় জানো, আমাৰো খুব প্ৰিয়। সেইবাবে ভাবিলোঁ অলপমান ৰাখি থৈছিলোঁ শুকুৱাই পেলাই সেই বগৰী মিঠা আচাৰ বনাম বুলি। এয়া গুড় কাটি লৈছোঁ, মইনো কেনেদৰে বনাইছোঁ চাই যাওকচোন আপোনালোকক। আৰু টিকলিজনী কথা শুনিছেনে, তাই প্ৰায় মোৰ লগতে থাকে। আৰু এয়া মোৰ গুড় কটা হৈ গ'ল, মই কেৰাহী এখন কাটি লৈছোঁ। আৰু এয়া লৈছোঁ গোটা গৰম মছলা। তাৰ পাছত কেৰাহী এখনত তেল অলপ দি লৈছোঁ আন্দাজমতে। আৰু তাৰপাছতে এয়া পাঁচফোৰণ দি দিছোঁ, গোটা সৰিয়হ অলপো আছে লগতে। তাৰপাছত এয়া গোটা গৰম মছলাখিনি দিছোঁ, দি লৈ পেলাই অকণমান ভাজি ল'ম। তাৰপিছত এয়া গুড়খিনি দি দিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব বন্ধুৰ লগত। আৰু নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গুড়খিনি ভালদৰে গলাই লৈ পেলাই এয়া অলপ নিমখ দি দিছোঁ আন্দাজমতে। তাৰপাছত এয়া হালধি দি দিছোঁ অলপ আন্দাজমতে। এতিয়া শুকুৱাই থোৱা বগৰীখিনি গুড়ৰ সৈতে মিলাই দিম। যেতিয়ালৈকে মিলি নাযায় তেতিয়ালৈকে ভালদৰে লৰাই থাকিম। এই গোটা গৰম মছলাখিনি মই পিচি লৈ পেলাই অলপমান দি দিম বগৰী আচাৰত। এয়া দি দিছোঁ গুড়ি কৰি লৈ পেলাই কেইচামুচমান। আৰু দি পেলাই মই ভালদৰে মিলাই ল'ম বগৰীখিনি যেতিয়ালৈকে ভালদৰে মিলি নাযায় তেতিয়ালৈকে। এয়া দেখিছেনে মিলাই আছোঁ। এয়া মোৰ বগৰী আচাৰ হৈ গ'ল, প্ৰায় খাব পৰা হৈয়ে গ'ল। আৰু দেখিছেনে কিমান ধুনীয়া হৈছে নহয়নে বাৰু কালাৰটো। আৰু এইখিনি মই ঢাকি থওঁ এতিয়া অকণমান ঠাণ্ডা হ'বৰ কাৰণে। ঠাণ্ডা হোৱাৰ পাছত এয়া মই অলপমান উলিয়াই লৈছোঁ খাবৰ কাৰণে প্লেট এখনত। তাৰপাছত চিচাৰৰ বৈয়াম এটাতে ভৰাই থ'ম। অলপমান আহে, চিচাৰ বৈয়ামটো ডাঙৰে হৈছে বাৰু, তথাপি তাতে ভৰাই থ'ম, বহুত দিনলৈ থাকিব ভাল হৈ। আৰু এয়াই আছিলে আজি মোৰ ভিডিঅ'। ভাল লাগিলে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু আপোনালোকেও এনেদৰে বনাই খাবলৈ চেষ্টা কৰিবচোন, বহুত ভাল পাব খাবলৈ। আৰু এয়া মই খাই আছোঁ চাওকচোন প্লেট এখনত লৈ পেলাই, খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু আজিলৈ আহিছোঁ, এয়াই আছিল আজি মোৰ ভিডিঅ'। বাই বাই।